নমস্কাৰ। আধ্যাত্মিক যাত্ৰা চেনেলৰ পৰা মই অৰুণিমা শৰ্মাই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ইয়াৰ আগৰ খণ্ডৰ জৰিয়তে স্বৰ্গীয় দেৱদূত বা পৰী কি, তেওঁলোকৰ কাম কি কি বিষয়ত আমি পৰী বা এঞ্জেলৰ সহায় লাভ কৰিব পাৰোঁ ইত্যাদি খৰচি মাৰি জানিব পাৰিছে। আজিৰ খণ্ডটোৰ মাজেৰে মই আপোনালোকক জনাবলৈ আগবাঢ়িছোঁ যে কেনেদৰে এঞ্জেলৰ লগত আমি সংযোগ স্থাপন কৰিব পাৰোঁ বা এঞ্জেল কলিং কৰিব পাৰোঁ বা এঞ্জেলৰ পৰা বিপদত সহায় পাব পাৰোঁ, সমস্যা সমাধান কৰিব পাৰোঁ আদি। ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক মোলৈ অহা কেইটামান প্ৰশ্নৰ উত্তৰ জনাব বিচাৰিছোঁ। মোৰ এজন প্ৰিয় দৰ্শকে মোক অলপতে সুধিছিল যে আপুনি কিয় নকয় ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব বা কমেণ্ট কৰিব ইত্যাদি। ইয়াৰ উত্তৰত মই আপোনালোকক বিনম্ৰভাৱে জনাব বিচাৰিছোঁ যে মই কোনো ব্যৱসায় হিচাপে এই চেনেল খোলা নাই। ধৰ্মক লৈ মই কোনো ব্যৱসায় ইয়াৰ দ্বাৰা খোলা নাই, অথবা মই এই ভিডিঅ'ৰ জৰিয়তে মোৰ ব্যক্তিগত কোনো প্ৰচাৰো বিচৰা নাই। সেয়েহে মোৰ কোনো চিন্তা কৰাৰো প্ৰয়োজন নাই কোনোবাই মোৰ চেনেল ছাবস্ক্ৰাইব বা শ্বেয়াৰ আদি কৰিব বা নকৰালৈ। আপোনালোকৰ যদি ভাল লাগে, পচন্দ হয়, ছাবস্ক্ৰাইব শ্বেয়াৰ আদি কৰিব, আৰু ভাল নালাগিলে উল্টা চিধা কমেণ্ট লিখি দিব। নাইবা যিহেতু আধ্যাত্মিক চেনেল, গতিকে ইয়াত মন আকৰ্ষণীয় একোৱেই নাই, গতিকে অলপ চাই ভিডিঅ' বন্ধ কৰি থ'ব। সেয়া সম্পূৰ্ণ আপোনালোকৰ নিজা কথা। মই মাত্ৰ এই ভিডিঅ'ৰ জৰিয়তে মোৰ প্ৰতিটো আধ্যাত্মিক অনুভৱ, অভিজ্ঞতা, মনৰ বিচাৰ বা জ্ঞান আপোনালোকৰ মাজত শ্বেয়াৰ কৰি যাম। পৰমাত্মাই পঠোৱা সকলো বাৰ্তাই যিখিনি মোৰ বোধগম্য হৈছে তাক আপোনালোকৰ মাজতো প্ৰচাৰ কৰি যাম। এয়া মোৰ কৰ্ম। আনহাতে কথাখিনি সাধক সমাজৰ মাজলৈ লৈ যোৱা, প্ৰভুৰ প্ৰেম প্ৰাৰ্থীসকলৰ মাজত শ্বেয়াৰ কৰি সামান্যতম পুণ্য উপাৰ্জন কৰিব নে নকৰে সেয়া আপোনালোকৰ নিজা কৰ্ম, গতিকে তাত মোৰ ক'বলগীয়া একোৱেই নাই। আমি জন্মৰ লগে লগে স্থূল শৰীৰলৈ জন্মগ্ৰহণ কৰোঁ আৰু ডাঙৰ হৈ ক্ৰমশঃ ভৌতিক সাংসাৰিক মেটেৰিয়েলিষ্টিক ৱৰ্ল্ডৰ লগত আমি ইমান ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰোঁ, লগতে পৰম্পৰাগতভাৱে আমাক কিছুমান ধৰাবন্ধা কথা শিকোৱা হয় বা শিকি আহোঁ যে যাৰ ফলত আমি জীৱনৰ উদ্দেশ্য এয়াই বুলি ভাবোঁ। যেনেদৰে প্ৰথমতে আমি ভাবোঁ যে জীৱনৰ উদ্দেশ্য হৈছে যিমান পাৰি সিমান অৰ্থ উপাৰ্জন কৰা, দ্বিতীয়তে যিমান পাৰি সিমান সুবিধা বা বিলাসিতা অৰ্জন কৰা, তৃতীয়তে যিমান পাৰি সিমান নিজৰ কামনা চৰিতাৰ্থ কৰা, বৈধ বা অবৈধ ৰূপেৰে হওক, কি বৈধভাৱেও হ'ব পাৰে বা অবৈধভাৱেও হ'ব পাৰে। চতুৰ্থতে যিমান পাৰি সিমান বল, বুদ্ধি বা ব্যক্তিত্ব, ধন, ৰূপ আৰু জ্ঞানক লৈ প্ৰশংসা আদায় কৰা। কিন্তু আপোনালোকৰ সজাগতা বা হিতৰ বাবে কওঁ যে এই আটাইবোৰ হৈছে খন্তেকীয়া ৰমক জমক। ই আমাক অধোগতি প্ৰদান কৰে, জনমে জনমে দুখ কষ্ট দিয়ে। অধোগতি পোৱা সহজ আৰু ই মন আকৰ্ষণীয়, কিন্তু ঊৰ্ধ্বগতি পোৱা কঠিন। আমাৰ দিনচৰ্যাৰ আটাইতকৈ ক্ষুদ্ৰতম আৰু অলাগতিয়াল বুলি ভবা সময়খিনিয়ে আমি ঈশ্বৰ সেৱাত লগাওঁ। মন্দিৰ বা মছজিদ বা নামঘৰ আদি আমি দেওবাৰে বা বন্ধৰ দিনত নিজা বিনোদনৰ কামত কিছু পৰ ব্যতীত কৰাটোকে বুজোঁ। আৰু এইবিলাক কাৰণতে আমাৰ বাবে আধ্যাত্মিক চেনেলৰ বা আধ্যাত্মিক কথাৰ কোনো প্ৰয়োজন নাই বুলি আমি ভাবোঁ। আনকি হেনো স্বয়ং মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনায়ো প্ৰথম নামঘৰত নাম প্ৰসংগ আৰম্ভ কৰোঁতে ৰাইজৰ আকৰ্ষণ কৰিব লগা হৈছিল মাহ প্ৰসাদৰ ব্যৱস্থা কৰি। ইমান ন্যূনতম স্বয়ং জাগৃত আধ্যাত্মিকতা কোনোৰে আমাৰ মাজত অভাৱ ঘটিছেনে? মই জানো যে আমাৰ মাজত এনেকুৱা বহু লোক এতিয়াও আছে যিয়ে ধৰ্মৰ মাজেৰে, ধৰ্মপুথিৰ প্ৰবচনৰ মাজেৰে, নাম প্ৰসংগ বৰগীতৰ মাজেৰে, সৎকৰ্মৰ মাজেৰে, ঈশ্বৰ বিশ্বাস আদি বিভিন্ন মাধ্যমেৰে বা দান পুণ্যৰ মাজেৰে পৰমাত্মাৰ আশীষ প্ৰাপ্তি কৰিব বিচাৰে। লোকহিতৰ কামত আপুৰুগীয়া জীৱনৰ মূল্যৱান সময় দিব বিচাৰে আৰু এনেদৰে আধ্যাত্মিকতা প্ৰাপ্তি কৰিব বিচাৰে, নাইবা বহুজনে ঊৰ্ধ্বগতি প্ৰাপ্তও কৰে। মই নিজা অভিজ্ঞতাৰ পৰা কওঁ যে ঈশ্বৰ প্ৰাপ্তিৰ এই যাত্ৰাপথৰ আৰম্ভণিতে
বহুজনে দিশহাৰা হৈ পৰিব লগাও হয় উপযুক্ত মাৰ্গদৰ্শনৰ অভাৱত। মই বিচাৰোঁ মোৰ ভিডিঅ'ৰ মাজেৰে প্ৰকাশ পোৱা কথাখিনি সেই সাধু সমাজলৈ লৈ যাওক, তেওঁলোকৰ প্ৰয়োজনৰ কামতো লগাওক, যাৰ দ্বাৰা মোৰ কষ্ট আৰু এই ভিডিঅ' প্ৰস্তুত কৰাৰ উদ্দেশ্য সফল হয়, যাৰ সহায়ত আমি আটাইৰে পৰোপকাৰৰ হকে যথাসাধ্যে কিবা অলপ কৰি থৈ যাব পাৰোঁ। হয়, মই এইখিনিতে এটা কথা কওঁ যে মই যেতিয়া ভিডিঅ'টো যুগুতাইছোঁ ইয়াৰ কাৰণে যথেষ্টখিনি মই অধ্যয়ন কৰিব লগা হৈছে বা ধ্যান ধাৰণা বা এই অনুভৱ কৰাৰ বাবে যথেষ্টখিনি মই আধ্যাত্মিক পথেৰে বাট বুলি আগবাঢ়ি যাব লগা হৈছে। ইয়াৰ বিনিময়ত মই বিনিময় নিবিচাৰোঁ, মাথো আপোনালোকৰ এটা শব্দ ধন্যবাদ বুলি এটা শব্দইও মোক ইয়াৰ পৰা আৰু অধিক উৎসাহিত কৰে। এই আধ্যাত্মিক পথেৰে আগবাঢ়ি যাওঁতে আপোনালোকৰ সহায় পোৱা যেন লাগে, আপোনালোকৰ সঁহাৰি পোৱা যেন লাগে। ধন্যবাদ শব্দটো যদি আপোনালোকে কয় নিশ্চয় বহুত ভাল লাগিব, মোৰ বহুত উৎসাহিত হ'ম মই। এতিয়া আগবাঢ়ো আমাৰ আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ। এঞ্জেল গাইডেন্স কি আৰু এঞ্জেল গাইডেন্স আমি জীৱনত কেনেদৰে পাব পাৰোঁ? এঞ্জেল গাইডেন্সে আপোনাক বহুতো প্ৰকাৰেৰে সহায় কৰিব পাৰে। যেনেদৰে এঞ্জেলে আপোনাক সঠিক বিকল্প নিৰ্ণয়ত সহায় কৰিব পাৰে। এঞ্জেলে আপোনাক সঠিক সিদ্ধান্ত বা সুবিধা গ্ৰহণত সহায় কৰিব পাৰে। আপোনাক অবাধে বা কুপথে পৰিচালিত হোৱাত বাধা দিব পাৰে। এঞ্জেল গাইডেন্সে আপোনাক কি কৰা উচিত, কি কৰা অনুচিত, কেতিয়া কৰা উচিত এই সকলো ক'ব পাৰে। চাগে আপোনাৰ মনত এয়া জানিবলৈ এতিয়া ইচ্ছা হৈছে যে এঞ্জেল গাইডেন্স আমি কেনেদৰে পাব পাৰোঁ। এঞ্জেল গাইডেন্স পোৱাৰ তিনিটা প্ৰধান উপায় হ'ল, 1 নম্বৰতে এঞ্জেল কানেকশ্যনৰ দ্বাৰা, 2 নম্বৰতে এঞ্জেল কাৰ্ড ৰিডিঙৰ দ্বাৰা আপুনি স্পষ্টকৈ এঞ্জেল গাইডেন্স পাব পাৰে, তৃতীয়তে এঞ্জেল থেৰাপি প্ৰচেছৰ জৰিয়তে ভিন ভিন প্ৰকাৰে এঞ্জেল গাইডেন্স পাব পাৰে। এই তিনিওটা বিষয়কে বৰ্তমান সময়ত পাঠ্যক্ৰম হিচাপে পঢ়াৰ সুবিধা উপলব্ধ আছে। আপোনালোকে ইণ্টাৰনেটৰ জৰিয়তে বিষয়সমূহৰ বিষয়ে চালে অধিক তথ্য জানিব পাৰিব। সেয়েহে মই ইয়াত সেই বিষয়ে বিশদভাৱে আলোচনা কৰিবলৈ নাযাওঁ। মই মাত্ৰ ইয়াত মোৰ নিজা কিছু অভিজ্ঞতা শ্বেয়াৰ কৰিব বিচাৰিছোঁ, যাতে তাৰ দ্বাৰা কাৰোবাৰ সহায় হয়। বৰ্তমান সময়ৰ লকডাউন হোৱাৰ কিছুদিন পূৰ্বে আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ গৈছিলোঁ। তাত মহাপুৰুষজনাৰ সংস্কৃতিৰ অৱদান সংৰক্ষণ কক্ষ হিচাপে নতুনকৈ এক ভৱন কক্ষ নিৰ্মাণ কৰিছিল। মই ইয়াৰ আগতে শংকৰী সংস্কৃতিৰ ইমান ওচৰৰ পৰা চোৱাৰ সুযোগ পোৱা নাছিলোঁ। কক্ষটো সুন্দৰভাৱে সজোৱা হৈছিল আৰু মণিকূট ভাগৰ পাছৰতে এফালে গৰুৰ আৰু আনফালে হনুমান মূৰ্তি থোৱা আছিল। গৰুৰ মূৰ্তিৰ মুখ চৰাইমুখীয়া নৰ আৰু পিঠিত ডেউকা আছিল। মই অতি আচৰিত হৈছিলোঁ, কাৰণ আমাৰ এঞ্জেল কানেকশ্যনতো প্ৰথমতে শিকোৱা হৈছিল এঞ্জেলৰ স্বৰূপ ঠিক এনেদৰেই কল্পনা কৰিবলৈ, আৰু আমাৰ দৃষ্টি য'তেই পৰে ত'তেই, যেনে ঘৰৰ বেৰত, মন্দিৰৰ বেৰত, পঢ়া টেবুলৰ ওপৰত, কম্পিউটাৰত, মোবাইল স্ক্ৰীণ ইত্যাদিত এনেকুৱা এঞ্জেলৰ ফটো লগাবলৈ। যে এঞ্জেল সদা সহায়ৰ বাবে প্ৰস্তুত থকা অতি বিনম্ৰ স্বভাৱৰ স্বৰ্গদূত। ইয়াৰ দ্বাৰাই আমি এঞ্জেলক এই ফটো লগোৱাৰ দ্বাৰাই আমি এঞ্জেলক বিচৰাটো বা ভাল পোৱাটো প্ৰকাশ পাই উঠিব। আৱাৰ লাভ অভাৰিং টু এঞ্জেল। আনহাতে আমাৰ গুৰুজনাই সৌ তাহানিতেই আমি ধৰিব পৰা বা নপৰাকৈয়ে গৰুৰৰ ৰূপত এঞ্জেলৰ ধাৰণা আমাৰ মনত কিন্তু অংকন কৰি থৈ গৈছে। মই আগতেই কৈছোঁ, হনুমান, শ্ৰীকৃষ্ণ, শ্ৰীৰাম বা অন্যান্য তেওঁলোকৰ উচ্চ শ্ৰেণীৰ এঞ্জেলেই, যাক আৰ্ক এঞ্জেল বুলিও ক'ব পাৰি। কক্ষটোৰ বেৰত আঁৰি থোৱা নামঘোষাবোৰত চকু পৰোঁতে আকৌ থমকি ৰ'লোঁ। কুকুৰ শৃগাল গৰ্ধবৰো আত্মাৰাম, জানিও সবা কোপৰি কৰিয় প্ৰণাম। একেদৰে আমাৰ এঞ্জেলিক কোৰ্চত শিকোৱা হৈছে, অল ক্ৰিয়েশ্যনছ আৰ ক্ৰিয়েট বাই ওৱান ক্ৰিয়েটৰ অৰ ইউনিভাৰ্ছ অৰ গড। ইফ ইউ ৱান্ট টু লাভ ইউনিভাৰ্ছ, গড, লাভ হিজ অল ক্ৰিয়েশ্যনছ।
মানে সকলো সৃষ্টিয়ে একেজন সৃষ্টিকৰ্তা পৰম ব্ৰহ্মৰ। যদি পৰম ব্ৰহ্মক ভাল পাবলৈ বিচাৰা, তেওঁৰ সৃষ্টিসমূহকো ভাল পাবলৈ শিকা। আকৌ ব্ৰাহ্মণৰ ক্ষত্ৰিয়ৰ নিবিচাৰি কুল, দাতাত ভোক্তাত যাৰ দৃষ্টি একতুল। আমাৰ এঞ্জেলিক কোৰ্চত ইয়াক এনেদৰে শিকোৱা হৈছে যে ৰিলিজিয়নছ আৰ মেড বাই হিউমেন ছ'চাইটি বাট নট বাই গড, এণ্ড এঞ্জেল ৰেডি টু হেল্প এভৰি হিউমেন বিং একৰ্ডিং টু দেয়াৰ নিড। ধৰ্ম হৈছে মানৱ সৃষ্ট, ঈশ্বৰ সৃষ্ট নহয়। সেয়েহে স্বৰ্গদূত সকলো মানুহৰ বাবে সহায়ৰ বা সহায়ৰ আমন্ত্ৰণৰ অপেক্ষাত থাকে। আমি বৰ্তমান যুগত ঈশ্বৰ বিচাৰি গৈ উজুতি খাব নলগাকৈ গুৰুজনাই তাহানিতেই এনেদৰে আমালৈ বাট বনাই গৈছিল। মহান্ধ চকুৰে আমি মাথো তাক দেখাহে নাছিলোঁ। শংকৰী সংস্কৃতি সংৰক্ষণ কক্ষৰ মুখামুখিকৈ সাহিত্যৰথীগৰাকীৰ স্মৃতি সংৰক্ষণ কক্ষ আছিল। কক্ষৰ আগভাগতে তেখেতৰ সৃষ্টি অসমীয়া প্ৰথম আলোচনী বাঁহীৰ বেটুপাতৰ ছবি ওলোমাই থোৱা আছে। বেটুপাতৰ আদিতেই পাখি থকা জীৱ মানে স্বৰ্গদূতৰ ছবি সুন্দৰকৈ অংকন কৰি থোৱা আছিল। সঁচাকৈ ই অতি আশ্চৰ্যকৰ, লগে লগে মনোমোহাও, সমিলমিল বা নপুৰণি চিন্তাধাৰাৰ মিলন সাঁকৰ। ভিডিঅ'টো দীঘলীয়া হ'ল, সেয়েহে পিছৰ ভিডিঅ'ত মই বাকীখিনি আৰু সহজ উপায় দুটামান আপোনালোকক শিকাই দিম, কেনেদৰে এঞ্জেল কানেকশ্যন আমি কৰিব পাৰোঁ। এইটো ভিডিঅ'ত এটা মুখ্য কথা ক'লোঁ, ইয়াৰ ওপৰত আপোনালোকে সেইটো কথা মন কৰিব যে যদিহে আপোনালোকে এঞ্জেল কানেকশ্যন কৰিব বিচাৰে, ইয়াৰ আগতেই আপোনালোকৰ য'তেই ভাল লাগে, য'তেই প্ৰথম দৃষ্টি পৰে, টেবুলত হওক, মোবাইলৰ স্ক্ৰীণত হওক, কম্পিউটাৰত হওক বা য'ত পাৰে, য'ত আপোনাৰ মন যায় বা ইচ্ছা হয়, ত'তেই আপুনি বা আপোনাৰ কোঠালিৰ যিকোনো এটা চুকত আপুনি এঞ্জেলৰ ছবি প্ৰিণ্ট আউট কৰি উলিয়াই লগাই থৈ দিয়ক, বা হাতেৰে অংকন কৰি লগাওক, বা পখিলা লগাব পাৰে, বা এঞ্জেলৰ ছবিয়ে লগাটো আটাইতকৈ যুগুত বুলি ভাবোঁ। এই ক্ষেত্ৰত আপোনালোকে এঞ্জেলৰ ছবি লগাই থৈ দিয়কচোন। চাওক, এঞ্জেল কানেকশ্যনত ই প্ৰথম পদক্ষেপ হিচাপে মই ক'লোঁ। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।